নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি অস্তিত্বৰ এটা চিৰন্তন সত্যৰ বিষয়ে আলোচনা কৰিম। যদি আপোনাক কোনোবাই সোধে যে আপুনি কোন, তেন্তে নিশ্চয় আপুনি আপোনাৰ উত্তৰটো নিজৰ নামৰ সৈতে দিব। কিন্তু আচলতে সঁচাকৈয়ে আপুনি সেই উক্ত ব্যক্তিজন হয় জানো? এবাৰ দকে চিন্তা কৰি চাবচোন যে আপুনি আচলতে কোন। কাৰণ আপুনি যাক ইমান দিনে নিজেই বুলি ভাবি আছিল, সেই শৰীৰটোতো এদিন মৰি যাব। তেতিয়া আপোনাৰ কি হ'ব? এই গভীৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি বহুতেই জীৱনটোত হাবাথুৰি খাই ফুৰে। কিন্তু আজিৰ এই ভিডিঅ'টোত এই গোপন প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ কৰিলোঁ। অষ্টাবক্ৰ গীতাত কোৱা হৈছে যে আমাৰ অস্তিত্বৰ স্বৰূপ আমি ভবাৰ দৰে নহয়, ই অলপ বেলেগ ধৰণৰ। কোনো ব্যক্তি অস্তিত্বৰ বাহিৰৰ নহয়, সকলোৱেই অস্তিত্বৰ এটা অভিন্ন অংগ। কিন্তু এই অস্তিত্বক অনুভৱ কৰিব পৰাজনেহে নিজৰ স্বৰূপ উপলব্ধি কৰিব পাৰে। আমি সকলোৱে হ'লোঁ অনন্ত ব্ৰহ্মৰ অংশ, অৰ্থাৎ আমি ভিন্ন নহয়, আমি সকলো একেই। শৰীৰ, মন আৰু ইন্দ্ৰিয়সমূহৰ বৈষম্যৰ বাবে আমাৰ মাজত কিছুমান পাৰ্থক্যৰ সৃষ্টি হৈছে আৰু এইবোৰকে মায়া বুলি অভিহিত কৰা হয়। মায়াৰ বান্ধোনৰ পৰা মুক্তি পোৱাটো বৰ কষ্টকৰ, কিন্তু যিজন ব্যক্তিয়ে নিজৰ ভিতৰতে ব্ৰহ্মতত্ত্বক অনুভৱ কৰিব পাৰিছে, তেওঁ নিশ্চয় এই মায়াৰ কবলৰ পৰা মুক্তি পাবলৈ সক্ষম হ'ব। আৰু তেনে এজন ব্যক্তিকে আত্মজ্ঞানী মহাপুৰুষ বুলি কোৱা হয়, যেনে ভগৱান বুদ্ধ, স্বামী বিবেকানন্দ, শ্ৰীমন্ত শংকৰদেৱ। মুণ্ডক উপনিষদ তথা শাস্ত্ৰসমূহত অহম ব্ৰহ্মাস্মি বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ ময়েই ব্ৰহ্ম, ময়েই আত্মা। যিদৰে বায়ু সকলোতে আছে, ঠিক তেনেদৰে ব্ৰহ্মতত্ত্বও সকলোতে আছে। কিন্তু ইয়াক উপলব্ধি কৰাৰ চেষ্টা বহু কম সংখ্যক লোকেহে কৰে। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই দিব্য জ্ঞান প্ৰদান কৰিছিল, যাতে অৰ্জুনে পৰম সত্যতত্ত্বক উপলব্ধি কৰিব পাৰে আৰু বিনা সংকোচে যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে। আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ভিতৰতে ব্ৰহ্মতত্ত্বক উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে আৰু প্ৰত্যেকজন লোককে নিজৰ এটা অংশৰূপে চাব লাগে। কাৰণ প্ৰত্যেকটো জীৱই ভগৱানৰ এটা অভিন্ন অংগ। নিজকে কোনো কামৰ কৰ্তা বুলি নাভাবি কেৱল এজন প্ৰত্যক্ষদৰ্শী বুলি মানিব লাগে। শৰীৰধাৰী আত্মাৰ স্বৰূপ বুজি লৈ কাম কৰিলে মায়াৰ বান্ধোনৰ পৰা মুক্তি পাব পাৰি। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।